মই ধন্যবাদ জনাইছো তেখেতৰ ময়ো দেখিছো সোশ্যাল মিডিয়াৰ যোগেদি কিন্তু মই তেখেতক ইমান বছৰ পাই আহি যেটো বুজিলো এতিয়া আপোনালোকে লগ পালে হয়তো তেখেতৰ ষ্টেটমেন্টটো আৰু বদলি যাব আগতেতো বহুতবাৰ লগ পাইছো যেতিয়া এফসি প্ৰেসিডেন্ট আছিল তেতিয়াও বহুতবাৰ লগ পাইছো তেখেতক বিভিন্ন ক্ৰাইসিসৰ সময়ত লগ পাও বিভিন্ন প্ৰয়োজনৰ সময়ত আমি যাই তেখেতক লগ কৰো কিন্তু কোনো এটা কথা তেখেতে নাৰাখে আৰু সৰকাৰ আহাৰ পিছতো তেখেতে ক'লে যোৱাবাৰ এটা ভাল চিন্তা লৈ প্লে আলোচনা কৰিছিল তেখেতেও বিচাৰিছিলে আমিও বিচাৰিছিল আৰু হিটো গোটেই পলিটিক্যাল কৰি দিছে তেখেতে যেটো নেকি তেনেকা উদ্দেশ্য নাছিলে গতিকে আজি যেটো কথা কৈছে হিটো তেখেতৰ কথাটো খসা আগত কোৱা কথাটো খসা ইয়াত বহুত কনফিউজ হয় যিয়ে নহক ৰাজনীতিটো নিজৰ লাইনত যাব মোৰ পৰা তেনেকুৱা কোনো হাৰ্ড এন্ড ফাস্ট সিদ্ধান্ত নাই বড় জনগোষ্ঠীৰ কাৰণে যেটো ভাল হয় বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ যেটো ভাল হয় এই কামটোকে আমি কৰিবলৈ আহিছো আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি প্ৰয়োজন হয় আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছো কিন্তু সিনসিয়াৰ লাগিব আজিৰ সময়ত লৰা ধেমালি কৰাৰ সময় নাই লৰা ধেমালি কৰাৰ বয়স নাই সময় নাই আমি আন্দোলনৰ নামত বা আমাৰ নিজৰ অধিকাৰ সংগ্ৰামৰ নামত ইতিমধ্যে 30-40 বছৰ আমাৰ হাতৰ পৰা গুছি গল যত আমাৰ দুটা জেনাৰেশন প্ৰায় আমি অলপ মানে হেৰাব লগা হল বহুত শহীদ হল আৰু আজিৰ সময়ত লিডাৰ বিলাকে যদি তুলুঙা হয় বা বহুত লাইট কথাবিলাক কৈ প্লাই ৰাজনীতিটো বা সমাজৰ কামটো জাতিৰ কামটো তেনেকা লৈ যাব বিচাৰে ইয়াৰ মই পক্ষপাতি নহয় এই কাৰণে তেখেতে কিমান সিনসিয়াৰ ইটো চাব আৰু আজি আমাৰ দলত যথেষ্ট মেচিউৰ লিডাৰ সকল আছে ইউজি ব্ৰহ্ম ডাঙৰীয়া আছে প্ৰতিষ্ঠাপক সভাপতি দুজনকৈ এমপি আছে আজি আমাৰ দলত খাম্ফা বৰগয়াৰী ডাঙৰীয়া আছে চন্দন ব্ৰহ্ম ডাঙৰীয়া আছে গোবিন্দ বসুমতাৰী ডাঙৰ সবে আলোচনা কৰিব বিলোচনা কৰিব তাৰ পিছত সিদ্ধান্ত ল'ব হিতুকে মই কলো আপোনালোকক এই যে 5 মিনিট কথাখিনি কলো এই কথাটোকে কৈছো মই যে আমাৰ দলত একপক্ষীয় সিদ্ধান্ত কেতিয়াও নহয় তেখেতে যি কয় আগতে চৰকাৰত থাকাতে হিতুৱে আইন আছিল আৰু তেখেতে যি কয় দলতো হিতুৱে আইন কিন্তু আমাৰ তাত নহয় আমাৰ দলটো ডেমক্ৰেটিক হয় আমি সৰু সৰু কথাটোক বহুতবাৰ আলোচনা কৰো যাহাতে হিতু সমাজৰ কাৰণে একো ক্ষতি নহয় জাতিৰ কাৰণে ক্ষতি নহয় দেশৰ কাৰণে অঞ্চলৰ কাৰণে ক্ষতি নহয় এই কাৰণে আপোনালোকে দেখিছে 5 বছৰত আমাৰ ইয়াত কোনো তেনেকুৱা ডাঙৰ একো ক্ষতি হোৱা কাম হোৱা নাই কোনো সমাজৰ কোনো জাতি জনগোষ্ঠীৰ এক কিঞ্চিত বেয়া হোৱা কাম হোৱা নাই 5 বছৰত যদি আপোনালোকে দেখিছে 5 বছৰ আগত জ্বলি থকা উত্তপ্ত বড়োলেণ্ড 5 বছৰৰ পিছত আজি ইমান সুন্দৰ পৰিবেশ এই কথাটো বহুতে চিন্তা কৰিছে যে এটো কেনেকৈ হ'ব পাৰে এটো এনেকৈ হ'ব পাৰে কাৰণ আমি চিন্তা কৰিছো যে বড়ো ভূমিত বসবাস কৰা জাতি জনগোষ্ঠী আমাৰ মা সকল ভনী সকল কিশু সকল বাইদেউ সকল বা আমাৰ দৰিদ্ৰ মানুহবিলাকে বহুত কষ্ট পালে যোৱা 20-25-30 বছৰত এতিয়া আৰু আমি কাকো কষ্ট দিবলৈ নিবিচাৰো ৰাজনীতিটো ডাঙৰ কথা নহয় সমাজখন ভালকে লৈ যাব লাগিব স্বাধীনতাৰ 78 বছৰ পিছত আজিলৈকে কোনবা যদি অধিকাৰ পোৱা নাই বুলি কৈছে এই কথাটো আজিৰ ৰাজনীতিক নেতা সকলে চিন্তা কৰিব লাগিব স্বাধীনতাৰ 78 বছৰ পিছত কোনবা যদি ৰাস্তা পোৱা নাই দলং পোৱা নাই বুলি কৈছে এই কথাটো আজি সিদ্ধান্ত ল'ব লাগিব কোনবা যদি দুবেলা দুমতি ভালকে খাবলৈ পোৱা নাই আজিৰ ৰাজনীতি নেতা সকলে চিন্তা কৰিব লাগিব এই বছৰ বৰষুণ নাই আৰু যদি এমাহ বৰষুণ নিদিয়ে আমাৰ হাজাৰ হাজাৰ লোক অহা বছৰক খাবলৈ ভাত নোৱা হৈ যাব সৰকাৰেটো চাউল দিছে এইখিনি যথেষ্ট নহয় আমাৰ খেতিৰ পৰাই সব কিছু হয় তো সেই কাৰণে বহুত কথাবিলাক আমি চিন্তা চৰ্চা কৰি সিদ্ধান্ত লম আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ৰাতিপুৱা যেটো কয় গধূলি এটো নকয় গধূলি যেটো কয় ৰাতিপুৱা এটো নকয় সেই কাৰণে আমি খুব ভালদৰে তেখেতক জানো তেখেতে যেতিয়াৰ পৰা বিএলটিৰ নেতা হল সংগ্ৰাম কৰিলে যেতিয়াৰ পৰা বিটিসিৰ দায়িত্ব ললে এই প্ৰত্যেকটো মুহূৰ্ত আমি পাহৰি যোৱা নাই গতিকে তেখেতৰ কথাত আপোনালোকেও ভাবি চাওক কাৰণ আপোনালোকেও ৰিপৰ্টিং কৰা এজন 15 বছৰ 20 বছৰ হল গতিকে এই কথাবিলাক চিন্তা কৰি বড়োলেণ্ডৰ সমাজখন আমি আগুৱাই লৈ যাম এই কাৰণে মই কৈছো তেখেতে কি ভাবি কৈছে হিটো আপোনালোকেহে কওক এতিয়া আপোনালোকে খুদক এতিয়া লগ পাব হয়তো কবান মেল মিটিংত স্যাৰ কালি কোৱা কথাটো আজিও ইনটেক আছে না কি ভাবি কৈছে এই কথাটো তেখেত সকলো কক আগতে এইবিলাক বহুত লাইট কথা বিএসসি বিটিসি বিটিআর এইবিলাক মানে এটা সংগ্ৰামৰ ফল হয় এটো তুলুঙা কৰিবলৈ নাপায় আজি যদি বিএসসি তো আজি ইয়াতে থিওডি প্লাই 93 কিয় বিএসসি একট কৰিছিলে সানসুমা দাই এটো তেখেতক অপমান কৰা হ'ব এই সময়ৰ পৰিবেশে বাধ্য কৰিছিলে এই কাৰণে সানসুমা দাৰ নেতৃত্বত তেখেত সকলে সাইন কৰিছিলে 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই
কিয় পৃথক ৰাজ্য নোপোৱাকে কিয় সাইন কৰিছিলে আজি যদি ইয়াতে থিয় হৈ কম বহুত ল'ৰাবিলাকে কয় তো সেই সময়ৰ পৰিৱেশটো তেখেতসকলে বুজি পায় 2020ত আমি কিয় চুক্তি কৰিছো আজি এনডিবি যে মূল খুঁটিল আহিল এই অঞ্চলত যে বন্দুক বাৰুদ বোমা বাৰুদ নাই এই কথাবিলাক যদি ইমান তলুঙা মন্তব্য কৰে কোনবা সৰু ল'ৰা ছোৱালীৰ নিচিনা যদি মন্তব্য কৰে ইয়াতকে দুৰ্ভাগ্যজনক কি আছে আমাৰ ৰাজনীতি ইমান আগুৱাই গ'ল ভাৰতবৰ্ষখন এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বগুৰু নিৰ্মাণ কৰিব বিচাৰিছে বিকশিত ভাৰত নিৰ্মাণ কৰিব বিচাৰিছে ইয়াত যদি আমি সৰু সৰু কথাক লৈ পেলাই তামসা কৰি থাকো লৰা ধেমালি কৰি থাকো এইবিলাকতো কথা নহয় তেখেতে কিয় 5 বছৰ বিটিসি কাউন্সিলত নাহিল বিটিআৰএ হওক বা বিটিসি হওক বা বিএসসি হওক 5 বছৰ কিয় কাউন্সিলত নাহিল এটো খুদকচোন ইমান যদি সাহসী নেতা হয় ইমান যদি ৰাজনীতিটো ভাল পায় ৰাজনীতিৰ দ্বাৰা সমাজ গঠন কৰিব বিচাৰে ইমানে যদি সাহস আছে মোৰ এটাই প্ৰশ্ন 5 বছৰ এবাৰো কিয় কাউন্সিলত নাহিল এসেম্বলিত ইয়াৰ উত্তৰটো দিয়ক তেখেতে তাৰ পিছত বাকিবিলাক কম